প্ৰিয় বন্ধু বান্ধৱীসকল, নলেজ দি পাৱাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে, তলৰ কোনটোক সাধাৰণতে পলিয়ামাইড বুলি কোৱা হয়? ইয়াৰে অপশ্যনকেইটা হৈছে টেৰিলিন, নাইলন, ৰেয়ন আৰু অৰ্লন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাইলন। দ্বিতীয় প্ৰশ্নটো হৈছে, কাপোৰ আৰু বাচন বৰ্তন চাফা কৰিবলৈ ব্যৱহাৰ কৰা ডিটাৰজেণ্টত তলৰ কোনটো থাকে? অপশ্যনকেইটা হৈছে বাইকাৰ্বনেট, বিছমুথেট, ছালফানেট আৰু নাইট্ৰেট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছালফনেট। তাৰে পিছৰ প্ৰশ্নটো হৈছে, কাঁচ নিৰ্মাণৰ সময়ত কাঁচৰ পৰা বায়ুৰ বুদবুদ আঁতৰাবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয়? অপশ্যনকেইটা হৈছে আৰ্ছেনাছ অক্সাইড, পটাছিয়াম কাৰ্বনেট, ছ'ডা ছাই, ফেলস্পাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আৰ্ছেনাছ অক্সাইড। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, কাঠ তলৰ কোনবিধ উৎপাদনৰ মূল কেঁচামাল? অপশ্যনকেইটা হৈছে ৰংহনা, কাগজ, চিয়াহী আৰু গান পাউডাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কাগজ। তাৰে পিছৰ প্ৰশ্নটো হৈছে, তলৰ কোনটো প্ৰ'টিন? অপশ্যনকেইটা হৈছে প্ৰাকৃতিক ৰবৰ, ষ্টাৰ্চ, চেলুলজ আৰু ওপৰৰ কোনোটোৱেই নহয়। এই অপশ্যন চাৰিটাৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাকৃতিক ৰবৰ। তাৰে পিছৰ প্ৰশ্নটো হৈছে, তলৰ কোনটোৰ বাবে মূলতঃ অপ্টিক ফাইবাৰ ব্যৱহাৰ কৰা হয়? অপ্টিক ফাইবাৰ কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? অপশ্যনকেইটা বাদ্যযন্ত্ৰ, খাদ্য উদ্যোগ, বয়ন কৰা আৰু যোগাযোগ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে যোগাযোগৰ কাৰণে। তাৰে পিছৰ প্ৰশ্নটো হৈছে, চামৰাৰ প্ৰধান উপাদান হ'ল? অপশ্যনকেইটা কলাজেন, কাৰ্বহাইড্ৰেট, পলিমাৰ নিউক্লিক এচিড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কলাজেন। তাৰে পিছৰ প্ৰশ্নটো হৈছে, কিহৰ উপস্থিতিৰ দ্বাৰা কাঁচলৈ গভীৰ নীলা ৰং প্ৰদান কৰা হয়? অপশ্যনকেইটা কুপ্ৰিক অক্সাইড, নিকেল অক্সাইড, কবাল্ট অক্সাইড, আইৰণ অক্সাইড। শুদ্ধ উত্তৰটো হ'ব কবাল্ট অক্সাইড। তাৰে পিছৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ আটাইতকৈ কঠিন প্ৰাকৃতিক পদাৰ্থ তলৰ কোনটো? অপশ্যনকেইটা সোণ, হীৰা, ল', কাঁচ। শুদ্ধ উত্তৰটো হ'ব হীৰা। হীৰা হৈছে আটাইতকৈ কঠিন পদাৰ্থ। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, মানুহৰ আটাইতকৈ ডাঙৰ কোষ কোনটো? অপশ্যনকেইটা হৈছে যকৃত, ছাল, প্লীহা আৰু ডিম্বাণু। শুদ্ধ উত্তৰটো হ'ব ডিম্বাণু।